ঐ কি খবৰ? ভালে তোমাৰ? আছোঁ আৰু ঘৰৰ সকলোৰে ভালনে? ভাল ভাল। ব্ৰেকআপ হ'ল বুলিয়ে মেছেজ নকৰা হ'লা যে? আৰে তেনেকুৱা কথা নহয়, সময় নাপাওঁ। হয় নেকি? হয়। এতিয়া ইমান ৰাতিলৈ অনলাইন আছা যে? এনেই আছোঁ, আমাৰনো কি, যেতিয়া মন যায় তেতিয়া অনলাইন। মজা মজা। আৰু তুমি বয়ফ্ৰেণ্ডৰ লগত নেকি? কি কথা কোৱা আৰু তুমি? বাদ দিয়া, এতিয়া ঘৰত নেকি? নহয়। হয় নেকি? আৰু কোৱা, ছোৱালী পতালা নেকি? কি যে কোৱা, মোক দেখি তেনেকুৱা লাগে নেকি? দেখাত তেনেকুৱা নালাগে বাৰু, হ'লেও নাই, কোনো নাই। আমাৰ নহ'ব আৰু বুজিছা? কিয়, তোমাৰ আকৌ কি হ'ল? একো নাই। ৰাকেশ আছে নহয় তোমাৰ? মানে তুমি নেৰিবা আৰু নখ জোকাৰিব। সঁচা কথাটোহে কৈছোঁ, হয় যদি হয় আৰু। মূৰটো গৰম কৰি নল'বা দেই। এতিয়া মইহে মূৰ গৰম কৰিলোঁ নেকি? মই মেছেজ কৰিয়ে ভুল কৰিলোঁ। আচ্ছা, কিয় কৰিছিলা? ইমান দিনে নকৰাকৈ আছিলোঁ, ভালেই আছিলোঁ। ময়ো শান্তিৰে হ'ব পাৰিছিলোঁ। তুমি কিয় মেছেজৰ ৰিপ্লাই দিছিলা তেন্তে? কাজিয়া লাগিব মন গৈছিল, সেইবাবে। হয় নেকি? এতিয়া ভাল পালা? ভালে লাগিছে। আচলতে তোমাৰ গালি নাখালে ভাল নালাগে, কিয় জানো? হ'ব, এতিয়া আমাৰ ব্ৰেকআপ হ'ল। আচ্ছা, কিয় হ'ল ব্ৰেকআপ? ইমান মাজ ৰাতি কোনোবাই সেইবোৰ কথা পাতে নেকি? ঠিক আছে তেন্তে, গুড নাইট।